Hello guys, स्वागतम जनाइছো मोर YouTube चैनल पल्लवी मीडिया ऑफिशियल की खबर आपनालोকৰ निश्चय ভাল सगे আৰু আমাৰো ভালে আৰু ৰাতিপুৱা গা পা ধুই এতিয়া মই একেবাৰে ফ্ৰেছ ৰেছ হয় একদম ধুনিয়াকে সাকি বন্তি জ্বলাই ঘৰত টুটুনা জ্বলাই আৰু এতিয়া মানে নিজৰ দিনটোৰ কামখিনি কৰিবৰ কাৰণে আৰম্ভ কৰিছো আৰু ভিডিওটো কোনদিনা যায় নাজানো কিন্তু তথাপিতো সদায় ভিডিও দিব নোৱাৰিলে আপোনালোকক ট্ৰাই কৰিছো যে মই অলপকে এনেকে ভিডিও দি থাকিবৰ কাৰণে যেনেকৈ মোৰ শুটিং চলি আছে সেইটো কাৰণে মই একদম সময় পোৱা নাই আৰু দুইটা কোনে চাই আছে চাই থাকিব দেই বিৰাট ভাল বহুত ধুনিয়া আৰু বহুত ধুনিয়া মানে কি দেখা পাব যে ষ্টৰীটো বহুতখিনি কিবা কিবি আগবঢ়াই নিব টুইষ্ট আছে মানে বহুত ধুনিয়া ষ্টৰী হয় কাহিনীটো বহুত ধুনিয়া শিল্পীয়ে বহুত ধুনিয়াকে লিখিছে ৰূপকমল দাই বহুত ধুনিয়াকে পৰিচালনা কৰিছে লগতে আমি অভিনয় কৰি আছো কিমানখিনি ভাল কৰিছো নাজানো তথাপিতো আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু ধাৰাবাহিকখনত আৰু ভালকে কৰিব পাৰো ভালকে আগুৱাই যাব পাৰো সেইখিনি সদায় কামনা কৰিব বা আশীৰ্বাদো কৰিব আপোনালোক সকলোৱে তো আজি ভিডিওটো মই এনেকৈ ষ্টাৰ্ট কৰিছোঁ ঘৰতে আছে যেনেকৈ কি কৰোঁ কি নকৰোঁ আপোনালোক সকলোকে দেখুৱাম আৰু কি কৰি আছোঁ সকলোকে দেখুৱাই থাকিম তো চাই থাকক মোৰ চেনেলটো আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰে আৰু ঘৰৰ পৰা একদম ধুনীয়াকৈ আজি বিন্দাছ ভিডিঅ' আগবঢ়াম চাই থাকক আইও এতিয়া হ'ল পুকু একদম পুৰা ধুনীয়াকৈ আজি তাৰ স্কুল নাই যিহেতুকে সি ধুনীয়াকৈ ঘৰতে আছে আৰু ঘৰত থকা মানে গম পাইছে ন উৎপাতবিলাক একদম বাঢ়ি যায় আৰু মোৰ এতিয়া কাম চাম আছে এইবোৰ চাফ চিকুণ কৰিবলগীয়া আছে আজি মই ভাবিছোঁ মোৰ মানি প্লেণ্টবোৰ একদম ধুনীয়াকৈ এইবিলাক দেখিছেনে এইবোৰ চাফা কৰিব লাগিব আজি পূৰা যেনেকৈ ঘৰতে আছোঁ আৰু এইবোৰ চব চাফ চিকুণ কৰিম লগতে কিচেনত যাম এতিয়া কি বনাওঁ কি নবনাওঁ চাম চ' ডাঙৰ ল'ৰাই আজি কৈছিলে যে মা গাহৰি খাম ই গাহৰি মাংস আনিলে তাৰপিছত কি আনিছে দেখিছেনে পলু মই বাৰু নাখাওঁ পলু এদিন নে দুদিন খাই পাইছিলোঁ কিন্তু মোৰ গাটো বেয়া হয় দেখোন এইটো খালে মানে ভাল নালাগে বেয়া লাগি থাকে প্ৰেছাৰ উঠাৰ নিচিনা হৈ যায় ত' মই এইটো নাখাওঁ যিহেতুকে এইটোত বহুত প্ৰটিন আছে বুলি কয় তো সি লৈ আনিছে জানেনে সি এনেই আমাৰ শকত আবত হৈছে আৰু এইবিলাক খাই মেলি মানে নক'ব আৰু চ' এয়া পৰ্ক লগতে পলু এতিয়া এইবোৰ বনাম চাফ চিকুণ কৰিব লাগিব মই অৱশ্যে পলু ইমান নাজানো মানে কি গৰম পানীত উতলাই অকণমান গৰম পানীত হেৰি কৰি পেলাই মই ভাজি দিওঁ তাক তেনেকৈ বাকী নমিতা বাইদেউ সোধোঁগৈ নমিতা বাইদেউ আহিছে যেনেকৈ তাই কাপোৰ ধুই আছে নমিতা বাইদেউ তো কৰিবতো লাগিবই ল'ৰাই আনিছে যেনেকৈ খাওঁ বুলি কৈছে যিহেতুকে আৰু এতিয়া মই কিটচেনত সোমাই গ'লোঁ নমিতা বাইদেৱে বোলে পলুখিনি বনাব নমিতা বাইদেৱে জানে কাৰণ নমিতা বাইদেৱে বনাই খাই থাকে মই খাওঁ কিন্তু ইমান নাখাওঁ আৰু এতিয়া নমিতা বাইদেৱে কৈছে যিহেতুকে তাই বনাব পলুখিনি তো এই চাইডে বনাই আছোঁ মই বইল যিহেতুকে মই বইল খাওঁ আপোনালোকে জানে আৰু বইলত মই চব দি দিওঁ আৰু লাষ্টত দি দিম এয়া বিন আৰু এই চাইডে কলম শাক ভাজিছোঁ মই পলুটো যেনেকৈ বনাওঁ তেনেকৈ নবনাওঁ আজি কাৰণ কিয় চাওঁ নমিতা বাইদেৱে বোলে বৰ ধুনীয়াকৈ বনায় চ' মইতো বইল কৰি বনাওঁ নমিতা বাইদেৱে বোলে বইল নকৰে নাজানো চবৰে বেলেগ ন আৰু এই চাইডে ডাঙৰ ল'ৰাৰ কাৰণে আজি বোলে সি এনেকৈ একদম পূৰা গ্ৰেভি কৰি খাব ঠিক আছে মা আজি মই বইল নাখাওঁ আনকালে বইল খোৱা কৰিছে আৰু এই চাইডে মোৰ মা হাল্লা নক'ব চ' যিটো খাওঁ বুলি কৈছে বনাই দিওঁ যিহেতুকে ল'ৰাটো সি নিজে গৈ পেলাই বজাৰ কৰি আনিছে মই বইল খায়ে ভাল পাওঁ মই একদম তেলত ইমান নোৱাৰোঁ তথাপিতো আৰু ল'ৰাই যিহেতুকে বইল খাওঁ বুলি কৈছে বইলে বনাই ডাঙৰ সৰুটোৰ কাৰণে ডিমেদি শাকেদি এনেকৈ কিবা কিবি অকণমান তাক বনাই দিয়া গৈছে ধুনীয়াকৈ চ' তাৰ একো নাই তাক মই যিহেতুকে পৰ্কটো নিদিওঁ তো মই নমিতা বাইদেউ ডাঙৰ ল'ৰা আৰু পিনটো আজি মোৰ মানে বাথৰুম ধুই দিলে কি চাফ চিকুণ কৰি দিলে দুইটা বাথৰুম ধুলে এনেকৈ গ্ৰিল চিল চব মোচা গ'ল দুৱাৰ খিৰিকী চব মোচা গ'ল সি ক'লে বাইদেউ ময়ো ভাত খাম তো পিনটো খাব বোলে চাওঁ এতিয়া সি খাই নে নাখায় পুতুককৈ নোহোৱা হৈ যায় আৰু খাওঁ বুলি কাৰণ সি য'তে ত'তে কাম ৰাখি থৈ দিয়ে মানে এটা জেগাতে নহয় মানে তো এতিয়া সি আহি পালে সিও ভাত খাব তো মই তাক কৈছোঁ মই কিন্তু বইলহে বনাম সি কৈছে হ'ব তো কলম শাক ভাজিলোঁ পলু বইল দাইলো আছে দাইল বেছি বনোৱা নাই অলপ ডাঙৰ ল'ৰালৈ বনোৱা গৈছে আৰু পিনটোলৈ আৰু মোৰ একদম চটুক দেখিছে নাই কিবা কিবি কাৰ্ড আনিছে এইবিলাক চব 1 2 3 একদম মামীয়েকৰ দোকানৰ পৰা কিনি আনিছেগৈ কাৰ্ডবিলাক চ' কাৰ্ড একেবাৰে আৰু মই কেইটামান আজিকালি অনলাইনত বহুত বস্তু আনিছোঁ আপোনালোকক দেখুৱাম পিছত তথাপিতো এইটো দেখুৱাইছোঁ এয়া পজিটিভ ভাইবছ
চ' ধুনীয়াকৈ বেডৰুমত লগাই থৈছোঁ আৰু মই অনলাইনত বহুতখিনি কিবা কিবি দিছোঁ আপোনালোকক যেতিয়া কমপ্লিটলি লগোৱা হ'ব তেতিয়া মই দেখুৱাই দিম যে মই অনলাইনত কি শ্বপিং কৰি আনিছোঁ আৰু আজি শ্বুটিং নাই ডাবিং নাই একো নাই ঘৰত বিন্দাছ আছোঁ বিন্দাছ থাকিলেও কি জানে চিৰিয়েলৰ যিমানহে স্ক্ৰিপ্ট দিয়ে মানে পঢ়িবৰ কাৰণে কাৰণ আমাৰ প্ৰম নাই একেবাৰে প্ৰম নিদিয়ে কেতিয়াবা কাৰ্চিভ দিছে বেলেগ কথা কিন্তু এনে একদম নৰ্মেলি প্ৰমটো নিদিয়ে প্ৰম মানে কৈ নিদিয়ে আৰু আমি নিজে ডাইলগবিলাক মুখস্থ কৰি ল'ব লাগে চব পৰীক্ষাত যদি এনেকৈ পঢ়িলোহেঁতেন নহয় একেবাৰে কিবাকৈ কেনেকুৱা ধুনীয়া পাছ কৰিলোহেঁতেন মানে কেনেকুৱা ডিভিজন পালোহেঁতেন মানে কিন্তু পৰীক্ষাটো এনেকৈ পঢ়া নাই মানে যিমানখিনি স্ক্ৰিপ্ট পঢ়োঁ মানে যিমানখিনি স্ক্ৰিপ্ট মুখস্থ কৰিব লাগে আমি মুখস্থ কৰিলেই নহয় গোটেইখিনি ডাইলগৰ পৰা গোটেইখিনি চাব লাগিব কেনেকৈ ক'ম কেনেকৈ নকওঁ এইটো ডাইলগ এনেকৈ ক'লে ভাল লাগিব যিহেতুকে মোৰ কেৰেক্টাৰটো টোটেলি অকণমান বেলেগ টাইপৰ নৰ্মেলি যেনেকৈ কথা কওঁ তেনেকৈ নহয় অকণমান বাচ্চা টাইপৰ আপোনালোকে গম পাইছে চাই কেনেকুৱা পাইছে আপোনালোকে মোক বহুতে কমেণ্ট কৰিছে বা ভাল লাগিছে আৰু কি আনিলে বিলাহী দুটা কাটি দিছোঁ নমিতা বাইদেউ পকা বিলাহী দিলে ভাল লাগিব আমাৰ মানে আছে কি নমিতা বাইদেউ কেঁচা নমিতা বাইদেউ তাই আজি পলু বনাব চৰত তাই বনাব দুটা এটা ধুনীয়াকৈ এতিয়া মই বনাই আছোঁ সৰুটো ভাতো খুৱাওঁ মানে মুনা ভাতটো খুৱাই দিওঁ হা বুকু দেখিছে নাই দাদা ভাত খাব হেৰি ভাত খাব লাগে তাই ধুনীয়াকৈ একদম শাকে চাকে আৰু এয়া ভাত আৰু সি জানেনে একদম হাতেৰে কোনো পধ্যে ভাত নাখায় মই নোৱাৰোঁ এটা হাতেৰে ভাত খুৱাব চামুচ দি খুৱাব লাগে আহা সেই তেৰিকা দুষ্ট পিয়াং দুষ্ট পিয়াং দুষ্ট নিজে কৈছে দাঁতকেইটা চাওঁ প্ৰিয়ংকৰ দাঁত নাই বুঢ়া প্ৰিয়ং বুঢ়া মই ভাতকেইটা খুৱাই লওঁ দেই কোৱা মই মাম খাওঁ দেই মই ভাত খাওঁ কোৱা আৰু পুকুক ভাত খোৱা মোৰ হৈ গ'ল এই চাইডে দেখিছেনে এয়া ডাঙৰ ডাঙৰ লাই পাত তো ডাঙৰ ল'ৰাৰ কাৰণে এনেকৈ যিহেতুকে মই অকণমান গ্ৰেভি বনাইছিলোঁ তাতে মই এনেকৈ লাই পাত দি দিলোঁ লগতে আমাৰ কাৰণেও বইল বনাইছোঁ আৰু বইলত মই গোটেইখিনি গাজৰৰ পৰা বিনৰ পৰা চব দিওঁ তো মই তেনেকৈ খাই ভাল পাওঁ আপোনালোকে কেনেকৈ খাই ভাল পায় কমেণ্ট কৰিবচোন বহুতে বইল খাই ভাল নাপায় বাট মই বইলেই খাওঁ জানেনে আৰু এই চাইডে ডাঙৰ ল'ৰাৰ কাৰণে অকণমান টেষ্টিকৈ তাক অকণমান বনাই দিছোঁ নহ'লে সি মানে খোৱাত বৰ হেৰি কৰে আৰু তাৰ দেখিছেনে মই একদম ধুনীয়াকৈ বনাই মেলি এয়া হটকেছত ভৰাই ডাইনিঙত ধুনীয়াকৈ তাৰ যোগাৰখিনি থৈ দিব লাগে তাৰ ভাত এই চাইডে দাইল থলোঁ আৰু মাংস আৰু আমাৰ বইলৰ কাৰণে মই বিলাহী আৰু আলু এনেকৈ পিটিকি লৈছোঁ এইখিনি মই দি দিওঁ আৰু এই পলুখিনি দেখিছেনে মোৰ দেখিয়ে ভয় লাগিছে নমিতা বাইদেউক কৈছোঁ তই বনা মই কিন্তু নোৱাৰিম ত' নমিতা বাইদেউ এনেকৈ ধুনীয়াকৈ বনাই আছে আৰু এই চাইডে মোৰ বইল গাহৰি হৈয়ে গ'ল আৰু মই বইল খাই ইমান কিয় ভাল পাওঁ নিজেই নাজানো জানেনে আৰু এই চাইডে লাষ্টত মই শেষলৈ মানে বিনখিনি দি দিছোঁ যাতে বিনখিনি একদম মই সিজি যাবলৈ নিদিওঁ অকণমান কেঁচা হৈ থাকিবতো তেতিয়া খাই ভাল লাগে তো আজি এনেকৈ দুপৰীয়াৰ সাজ তো মই যে কৈছিলোঁ পিনটো আহিব তো সি তলত যিহেতুকে কাম কৰি আছে দুজনে কৰি আছে তো দুইজনৰ কাৰণে মই এনেকৈ তলতে ভাতটো দি পঠিয়ালোঁ আজি বোলে সি ইয়াতেই খায় এইকাৰণে দুইটাৰে কি পুকু দাদাই কি দিছে তোমাক পইচা দিছে এইটো আটা বোলে কোনটো আটা দিছে ইমানো নহয় বেয়া তই কলিজা দাদাই কি দিছে কোনটো লাগে তোমাক কোনটো লাগে আপু গোটেই কাৰ্ডেদি ভৰ্তি বিছনাখন কোনটো লাগে এইটো কোনটো 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 লাগে এটা ফালি যাব দে কোনো এইটো পা ডাঙৰটোৱে লাগে তো সি আকৌ পলু আনিবৰ কাৰণে যায় বোলে পলু বেছি নাখাওঁ এইটো খাইছে যা পলু ৰাক্ষ কেনে হৈছে কোনো কৈ দে নমিতা বাইদেউ কেনেকুৱা বনাইছে কৈ দে মজা লাজতে নে আৰু আনিব গ'ল সি পলু কি পলু পোকা তাই বনাইছে ডাঙৰটো আৰু আনিব গ'ল জানেনে আমি অলপ এনেকৈ লৈছোঁ মই বাৰু ইমান নাখাওঁ যিহেতুকে ভয় লাগে মোৰ ভাল লাগে খাই খাই ভাল লাগে প্ৰেছাৰত থ'বছা প্ৰেছাৰত বেয়া বহুত বেয়া কিন্তু এইটো যোনে খাই মানে
প্ৰেছাৰত বহুতে বেয়া প্ৰেছাৰত খাব নালাগে বহুত ভিটামিন আছে এইটো বইল বইল আইয়া আমি দুজনী একেলগে খাওঁ সদায় বহি লৈ ভাতখিনি আৰু সৰুটোৱে খালে খাই লৈ সি একদম পূৰা ব্যস্ত আৰু ডাঙৰটোৱে আৰু আনিব গৈছে তাৰপিছত খাব মন গৈছে আজি বহুত দিন খোৱাই নাছিলে বাৰু সি বহুত দিন খোৱা নাই ভাল লাগিছে ন খাই খোৱা নাছিলে বহুত দিনৰ মূৰত খাইছোঁ তাকে এতিয়া ভাতটো খাই লওঁ পিণ্টুক দিলোঁ যিহেতুকে তলত চাফ চিকুণ কৰি আছে তলত নে সেইটো কাৰণে সিহঁতে বোলে তলতে খাব ওপৰত নাখায় মইতো ওপৰত নাখায় বোলে তলতে খাব চ' তাতে খাওক তলতে আমি ইয়াতে ওপৰত ডাঙৰ ল'ৰা দেৰি আছে খাবৰ কাৰণে তালৈ আৰু পলু আনিব গৈছে আকৌ ভাজিব লাগিব বনাব লাগিব তই বনাই থাকিবি মই নোৱাৰোঁ এনেও পলুটো তায়ে বনাইছে মই শকত হ'বলৈ বেছি দিন নাই আৰু যেনেকৈ খোৱা কৰিছোঁ শকত হ'ম আৰু তাতে চব বইল বইল গাজৰো বইল এনেকৈ খাই ভাল লাগে হয়নে মই গাহৰিটো ইমান তেলত খাব নোৱাৰোঁ মানে আৰু পলু লৈ আনিছে সেউজীয়া পলু আনিছে সি হা সেউজীয়া পলু আছে নমিতা বাইদেউ কোমল পুকু গুণু এইখিনি এতিয়া বনাব লাগিব তাৰ আগতে মই দেখিছোঁ নহয় কিটচেনৰ গতি নাই চব একদম চাফ চিকুণ কৰি লওঁ কিটচেনটো আগে মেইন বস্তু মই গেছ মুচিব লাগে গেছ নুমুচিলে মই থাকিবই নোৱাৰোঁ শান্তি নাপাওঁ মানে অলপমান গেছটো লেতেৰা হৈ থাকিলে তই ক'ত যা একো কৰিব নোৱাৰোঁ মই যাচোন তই ঘৰৰ পৰা যা খালি যাচোন তই খালি দেখছে ককাই একালত ফুৰ পাকে পুক একদম ক'তো নাযায় এতিয়া মই মাতি আনিম কিন্তু ক'ত যোৱা ক'ত তুমি দাদা এতিয়া ক'তো নাযায় দাদাই ভাত খায় আৰে ক'ত যায় সি ফুফু দিব দাঁতকেইটা ওলাইছোন দাঁতকেইটা ওলাই দি দাঁতকেইটা দেখাই দিম মই আহা 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 গুকুতে কি হ'ল এইটো কি হ'ল মানে এইটো কি হ'ল হা এইটো কি হ'ল এই তেতিয়াৰ পৰা ভিডিঅ' কৰা নাছিলোঁ আৰু এতিয়া বোলো অকণমান কৰোঁ কাৰণ নমিতা বাইদেউ গ'ল কাম চাম চব হৈ গ'ল এতিয়া মোৰ ডাঙৰ ল'ৰা ওলাই গ'ল এতিয়া আৰু আমাৰ চাওক চটক চাওক এইয়া কুচিলো আৰু এইখিনি টাইমত কি হৈ যায় ডাঙৰ ল'ৰা যিহেতুকে অকণমান এনে তললৈ ওলাই যায় সন্ধিয়াও হ'ল লাহে লাহে পিছতে কাম আৰু এইখিনি টাইমত এয়া পুকু আৰু ময়ে মানে আৰু ন পুকু আৰু মাম্মাই অকল পুকু আই দুষ্ট তো তাক আকৌ পলু আনিলে গৈ আকৌ বনাই দিয়া গ'ল গম পাইছে তাৰমানে আজি খাবলৈ মন কৰা একচুৱেলি ই বহুত দিন খোৱাও নাছিলে পলু এতিয়া সন্ধিয়া হ'ল যিহেতুকে তেতিয়াৰ পৰা ভিডিঅ' কৰা নাছিলোঁ আৰু এয়া মই সৰুটোৰ কাৰণে কি বনাই আনিছোঁ চাওক তাৰ কাৰণে খোৱা বনাই আনিছোঁ তাক একদম এনেকৈ সময়ে খুৱাই থাকিব লাগে কি হাই কৈ দিয়া চবকে কি দুষ্ট মানে একদম দুষ্ট আৰু সন্ধিয়াই হ'ল যিহেতুকে মই গা পা ধুই এনেকৈ চাকি বন্তি জ্বলাই সদায় ঘৰত মই এনেকৈ ধূনা দিবই লাগে তেতিয়াহে মনটো মানে শান্তি লাগে নিজকে নাজানো এনেকৈ ধূনাখিনি গোটেই ৰুমত এনেকৈ ঘূৰাই দিলেহে মোৰ শান্তি লাগে আৰু পুকু আৰু মই অকলেই আছোঁ যিহেতুকে এতিয়া সন্ধিয়াও হৈ আহিল তো চাকি বন্তি জ্বলাই মেলি অকণমান তলত নামিও গ'লোঁ আৰু মোৰ চুনাটো ইয়াত বহি আছে এতিয়া পঢ়িলে সেইবিলাক কিতাপবোৰ দেখিছে ছাইডত থৈছে কিতাপবোৰ ছাইডত থৈ দিছে কিতাপ পঢ়িলা ঠিক কৰি থ'ম পঢ়িলা নাই এতিয়া কি খাইছা কি খাইছা এয়া কি পুকু কি খাইছা কি ৰুটি খাইছা তাক এনেকৈ ৰুটি বনাই দিব লাগিব মই চচ দি দিব লাগিব ওপৰত একেবাৰে ন পুকু আবু হা কি ৰুটি খাইছা হয় নেকি ৰুটি খাইছা খাই থাকা দেই মই বনাই আছোঁ কিটচেনত কিবা কিবি
সো সন্ধিয়া হৈ গ'ল যেহেতুকে আৰু আমাৰ ঘৰত অকণমান সোনকালেই কৰোঁ মই দিনত যিহেতুকে এনেকৈ মাংস চাংস আছিলে আৰু ফ্ৰিজত আছেই পলু আছে জানেনে সেয়া চাওক ডাঙৰ ল'ৰাই বেছিকৈ আনিলে যে এইখিনি তাৰ কাৰণে থৈ দিছে ৰাতিলৈ চ' তাক অকণমান গৰম কৰি দি দিম মই তাৰপাছত এই চাইডে মই বন্ধাকবি ভাজিছোঁ লগতে এই চাইডে দাইল উতলি আছে চ' চিম্পলকৈ বনাই থৈছোঁ আৰু ফ্ৰিজত অকণমান মাংস চাংস আছেই মানে মানুহ নাই যিহেতুকে আমি তিনিটাহে মই কুকু আৰু গুণু কুকুৰটো আৰু এইবিলাক নিদিওঁ দালি আৰু ভাজি দিম অকল মই আচলতে অকণমান সোনকালেই বনাই দিওঁ কাৰণ মই নিজেও ৰেষ্ট লওঁ ল'ৰা ছোৱালীকো ৰেষ্ট ল'ব দিওঁ সোনকালে হ'লে মানে সোনকালে শুব পাৰোঁ ৰাতিপুৱা যিহেতুকে সোনকালে উঠিব লাগে কুকু আৰু চচ দিম নেকি চচ লাগিব নেকি আৰু ইপিনে চোৱাগে লাগিব চচ চচ লাগিব আৰু অকণমান কিতাপ লৈয়ে মানে এয়া ন মোবাইলটো লাগে মোবাইল নিদিলে হ'ল কি কৰি মোবাইল দিব মন নাযায় জানেনে একদম মন নাযায় তথাপিতো সি পঢ়াখিনি পঢ়ি লৈ পেলাই আৰু এয়া আৰু মোক মানে চুক্তি কৰিলে আৰু সেইখিনি মই কোনো পধ্যে সি মানে মোবাইলটো নোচোৱে পঢ়া টাইমখিনি ধুনীয়াকৈ পঢ়ে আজি টিউশ্যন নাই কাৰণে পঠোৱা নাই ন নে ৰুটিখন খোৱাগে ৰুটিখন খোৱা আহিলে দাদা আহিছে এতিয়া দাদাই দিব এতিয়া শিক্ষা দাদা এয়া যুঁজোৰা দাদা আহিছে এয়া যুঁজি থৈ গ'ল ডাঙৰটো আহিব আৰু যুঁজি থৈ যাব হেঁচা দেহা নকৰিবি দুখ পাব এয়া দেখিছে মা ইমান জোৰত I love you. I love you কৈছা দাদা জোৰত থাক নাপায় নহয় নাপায় কি কৰিছা এইফালে নকৰে এইটো দাদাকে জগতৰ তাক বেয়া কথাবিলাক শিকাইছে মানে বেয়া কথা নহয় বেয়া কামবোৰ শিকাইছে দুষ্টবিলাকেই চাওক দেখাই দিম মই ভিডিঅ'ত এইফালে চা দেখামে মই কিয় নেদেখাম তই যদি বেয়াটো শিকা দেখিছে এতিয়া দাদাকে জগতৰ বেয়া কামবোৰ শিকাইছে ইয়া দুখ পাবহি ইয়াতে চেয়াৰখন যে মই আনিছিলোঁ লোহাৰ ক'ত গ'ল বাৰাণ্ডাত আছে চাগে তো এই হ'ল এনেকৈ ভিডিঅ'টো বোলো সামৰণি মাৰোঁ যিহেতুকে অলৰেডি বহুত সময় কৰিলোঁ দেখুৱালোঁ আপোনালোকক মোৰ চুৰ বিষাইছে আজি ধুইছিলোঁ জানেনে কিন্তু আৰু দুদিনমান পিছত চুলি গুচা আকৌ হেৰি কৰিব লাগিব নহ'লে চিল্কি হৈ থাকে শ্বুটিং আহিল যিহেতুকে আৰু 3 দিন পিছত শ্বুটিং আছে এই 3 দিন মোৰ অফ তো আজি ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ যিসকলে অলৰেডি মোক ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ছ' মাছ আজি যিসকলে কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰে তো ফ্ৰেণ্ডছ লাভ ইউ বাই বাই পুকু বাই বাই দিয়া লাভ ইউ কোৱা ফ্লেংকেছ দি দিয়া এইপিনে চাই কোৱা বাই Bye. বাই বাই Bye bye.